নমস্কাৰ মই সুৰভি ভৰালে আপোনালোকক ৰেজনত স্বাগতম জনাইছো অসম চলচ্চিত্ৰ জগতৰ বাবে এটা ভাল খবৰ এখন লো বাজেটৰ কৌতুক অসমীয়া চলচ্চিত্ৰখনে ধুমুহাৰ সৃষ্টি কৰিছে অসমত কেনি বসুমতাৰীয়ে পৰিচালিত কৰা অসমীয়া কৌতুক চলচ্চিত্ৰ লোকেল উৎপাত 3 সপ্তাহত 1 কোটি টকা সংগ্ৰহ কৰিছে অসমত 13 মেত মুক্তি পোৱা লোকেল উৎপাত চলচ্চিত্ৰখনৰ প্ৰতি অসমীয়া দৰ্শকক সহাৰি সন্তুষ্টজনক আছিল মদাহী কিডনী সাৰ্জন ডক্টৰ কবিৰ প্ৰতাপ সিং ইউ ক্যান কল মি কেপি বহু দৰ্শকে ছবিখনৰ এবাৰ দুবাৰ নহয় বহুবাৰ চোৱা বুলিও মন্তব্য কৰিছে What rubbish! আৰু মস্ত বদমাছ ব্ৰেকআপ গুৰু বাগদা আমি ব্ৰেকআপ কৰৱাৰ লেটেষ্ট টেকনিক ইউজ কৰিমতো অনুৰাগীসকলৰ আগ্ৰহ আৰু উৎসাহ দেখি কেনি বসুমতাৰীয়ে সিদ্ধান্ত লৈছে যে তেওঁ লোকেল কুমফু পাৰ্ট 3 অতি সোনকালে চিনেমা ঘৰলৈ প্ৰেৰণ কৰিব এই গোলাঘাট তিনিচুকীয়া যোৰহাট ডিব্ৰুগড় তেজপুৰ লখিমপুৰ কোকৰাঝাৰ ব্ৰেকআপ গুৰুৰ বম চিয়ানা এছিষ্টেণ্ট এই গোটেই কেইজনে মিলি কি উৎপাত কৰে সেইখিনি চাবলৈ আপোনালোকক নিমন্ত্ৰণ জনাইছো এণ্টাৰটেইনমেণ্ট ডেস্ক ৰেড জোন